হেল্ল' এভৰিৱান, মই প্ৰতীক্ষা আপোনালোকক সকলোকে মোৰ চেনেলটোৰ পুনৰ নতুন এটা ভিডিঅ'লৈ ৱেলকাম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ঠিকে আছোঁ। আজি মই ভাবিছোঁ আইচক্ৰীম বনাওঁ আৰু এই আইচক্ৰীমটো সকলোৱে প্ৰিয় নহয় জানো? মোৰো প্ৰিয় হয়। গৰম দিনত আইচক্ৰীম খোৱা মজাই বেলেগ। গতিকে মইনো কেনেকৈ বনাওঁ চাওঁচোন আহক। ফাৰ্ষ্ট মই পাত্ৰ এটা ঠাণ্ডা হ'বলৈ ৰাখি দিছোঁ আৰু তেতিয়া হুইপ কৰিবলৈ সুবিধা হয়। আৰু ইফালে মই হুইপিং ক্ৰীম ইয়াত ইউজ কৰিছোঁ। আপোনালোকে হুইপিং ক্ৰীমৰ সলনি ফ্ৰেছ আমুল ক্ৰীমো ইয়াত ব্যৱহাৰ কৰিব পাৰিব। তাৰপৰা ক্ৰীমখিনি হুইপ কৰিবলৈ মই ইলেক্ট্ৰিকেল এটা ব্লেণ্ডাৰ লৈছোঁ আৰু সেইখিনি মই 15-20 মিনিটমান হাই স্পীডত বিট কৰিবলৈ ৰাখি দিছোঁ। দেখিছেনে, পৰি যোৱা নাই। তললৈ পৰি নোযোৱালৈকে আপোনালোকে এনেদৰে মিক্স কৰি ৰাখিব। আৰু ইফালে মই অৰিঅ'খিনি অলপমান মিক্স কৰি লৈছোঁ। আপোনালোকেও এই আইচক্ৰীম বনাই চাবচোন আৰু মোক কমেণ্ট বক্সত জনাব কেনেকুৱা হৈছে। একদম দোকানৰ দৰে ছেম আইচক্ৰীম হয়। কম সময়তে আৰু খুব কম বস্তুতে আমাৰ আইচক্ৰীম ৰেডি হৈ যায়। আপোনালোকে ইয়াত কালাৰ ইউজ কৰিব পাৰিব। মই ইয়াত কালাৰ ইউজ কৰা নাই, ইয়াত মই চিম্পুলকৈ ৰাখিছোঁ আজি। দেখিছে পূৰা গুড়ি হৈ গ'ল। আৰু ইফালে মই ক্ৰীমখিনিত তেনেদৰে ঢালি দিছোঁ। গোটেইখিনি দি লোৱাৰ পিছতে মই এনেদৰে লাহে লাহে মিলাই দিছোঁ। আৰু এইফালে মই ক্ৰীমখিনি এটা আপোনালোকে কণ্টেইনাৰ বা আইচক্ৰীম কণ্টেইনাৰো পায়। মই এনেদৰে লাহে লাহে ঢালি দিছোঁ সেইখিনি। আৰু আইচক্ৰীমখিনি আপোনালোকে 12 ঘণ্টা ফ্ৰিজত বা গোটেই ৰাতিটোত থ'লেতো বেছিয়ে ভাল হয় ৰিজাল্টটো। মই 12 ঘণ্টামান এনেদৰে ৰাখি দিছোঁ। আৰু ইয়াত মই অলপমান অৰিঅ' মিক্স কৰি দিছোঁ, ওপৰত ডেক'ৰেশ্যন দি দিছোঁ। আপোনালোকে বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুটছ বা জেমছ বা চেৰি বিভিন্ন ধৰণৰ যিকোনো দিব পাৰিব, দেখি ভাল লাগে। মই চিম্পুলকৈ ৰাখিছোঁ। ইয়াত দেখিছেনে মোৰ আইচক্ৰীম ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে জনাব আৰু আপোনালোকেও প্লিজ বনাই চাবচোন। দেখিছেনে, দেখিবলৈ একদম দোকানৰ দৰে লাগিছে আৰু খায়ো দোকানৰ দৰে টেষ্টি লাগিছে। যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ছাবস্ক্ৰাইবৰ লগতে থকা যিটো বেল আইকন সেইটো আপোনালোকে দবাই দিব। তেতিয়া মোৰ প্ৰতিটো নতুন নতুন ৰেচিপি আপোনালোকে পোনপ্ৰথমে পাব।